নমস্কাৰ বন্ধুসকল, মোৰ চেনেল শিৱন্যা টিউটৰিয়েললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক নেৰ' পেণ্ট এটা কাটিং কৰি দেখুৱাম। তাৰ বাবে মই ইয়াতে 2 মিটাৰ আৰু 25 চেণ্টিমিটাৰ কাপোৰ লৈ লৈছোঁ। ফল্ড কৰি লৈছোঁ। ডাবল ফল্ড কৰি লৈ মই ওপৰৰ পৰা 2 ইঞ্চিত দাগ এটা দি লৈ আঁচ এডাল টানি লৈছোঁ। তাৰপিছত মই ইয়াৰ পৰা লেন্থ ল'ম। লেন্থ আছিলে 36 ইঞ্চি। 36 ইঞ্চিত এনেকৈ দাগ এটা দি লৈছোঁ আৰু তাৰপিছত এনেকৈ আঁচডাল মিলাই লৈছোঁ। তাৰ পৰা তললৈ 2 ইঞ্চি লৈ লৈছোঁ বুটাম ফল্ডৰ কাৰণে এনেকৈ। তাৰপিছত চাওক, ওপৰৰ পৰা মই এনেকৈ 2 ইঞ্চি লৈ ল'লোঁ বেল্টৰ বাবে। তাৰপিছত দুইটা পইণ্ট মিলাই ল'লোঁ আঁচডাল টানি। তাৰপিছত 36 ইঞ্চি লৈছোঁ মই লেন্থ। 36 ইঞ্চি লৈ তাৰপিছত গাৰ ফালৰ পৰা মই হাফ ইঞ্চিত এনেকৈ আঁচ এডাল দি লৈছোঁ। তাৰপিছত মই হিপ ল'ম। হিপ আছিলে 43 ইঞ্চি। 43 ইঞ্চিক 4 ভাগ কৰিলে পাওঁ 10.75। তাৰ লগত আৰু 2 ইঞ্চি প্লাছ কৰিব লাগে, তেতিয়া আমাৰ টোটেল হয় 12.75। এতিয়া এনেকৈ তললৈও মই 12.75 লৈ ল'ম। লৈ পেলাই এনেকৈ আঁচ এডাল টানি বক্স এটা বনাই ল'ম এনেকৈ। আঁচডাল এনেকৈ টানি ল'লোঁ 12.75 ইঞ্চি। তাৰপিছত ইয়াৰ পৰা মই 2 ইঞ্চি লওঁ আমাৰ আসনৰ বাবে, ক্ৰছ এৰিয়াৰ বাবে। তাৰপিছত এনেকৈ 1 ইঞ্চি লৈ মিলাই ল'লোঁ। তাৰপিছত এইফালৰ পৰাও ইয়াৰ পৰা মই 12.75 ইঞ্চি ৰাখি পেলাই আঁচডাল এনেকৈ মিলাই ল'ম। এতিয়া ইয়াৰ চেণ্টাৰটো উলিয়াই ল'ম। চেণ্টাৰটো উলিয়াবলৈ আমি ফিটাডাল এনেকৈ ফল্ড কৰি ল'ব পাৰোঁ। আমাৰ টোটেল ইয়াত আছে 13.1 ইঞ্চি। তাৰপিছত মই ফিটাডাল এনেকৈ ফল্ড কৰি ল'লোঁ। লৈ পেলাই চেণ্টাৰটো উলিয়াই ল'ম। এনেকৈ চেণ্টাৰত দাগ এটা দি ল'লোঁ। তাৰপিছত এনেকৈ চেণ্টাৰত দাগটো দি লোৱাৰ পিছত কিমান পালোঁ, 6.6 ইঞ্চি আমাৰ চেণ্টাৰ ওলালে। এয়া চাওক 6.6 ইঞ্চি। এতিয়া এইফালৰ পৰাও মই এনেকৈ 6.6 ইঞ্চি তললৈ জুখি ল'ম। তলৰ পাৰ্টটোত এনেকৈ 6.6 ইঞ্চিত দাগ এটা দি ল'লোঁ। দি পেলাই আঁচডাল ওপৰৰ পৰা তললৈ চিধাকৈ মিলাই ল'ম। এনেকৈ দেখুৱাৰ ধৰণে মই ওপৰৰ পৰা তললৈ আঁচডাল চিধাকৈ মিলাই ল'ম। ইয়াৰ পিছত আমাৰ বুটাম আছিলে 6 ইঞ্চি। 6 ইঞ্চি মই এনেকৈ দাগটো দি ল'ম। এফালে 3 ইঞ্চি, আনফালে 3 ইঞ্চি, টোটেল 6 ইঞ্চিত মই এনেকৈ দাগটো দি লৈছোঁ। তাৰপিছত আমি নি লেন্থ ল'ব লাগিব। নি লেন্থ ল'বলৈ বেলৰ আঁচটো আছে, বেলডালৰ আঁচৰ পৰা তললৈ 20 ইঞ্চি জুখিব লাগিব। মোৰ ইয়াত পেণ্টটোৰ নি লেন্থ 20 ইঞ্চি, আপোনালোকে নিজৰ মতে ল'ব পাৰে। তাৰপিছত য'ৰ পৰা আমি নি লেন্থ ল'লোঁ তাৰ পৰা আকৌ তলৰ এই আঁচডাললৈ জুখিব লাগে। তাত ফিটাডাল ফল্ড কৰি লৈ তাৰ চেণ্টাৰটো উলিয়াই ল'ব লাগে। চেণ্টাৰটো উলিয়াই লৈ তাত মই এনেকৈ দাগ এটা দি ল'লোঁ। দি লৈ বুটামত আমাৰ যেনেকৈ 6 ইঞ্চি আছিলে তাতকৈ এই আঁচডালত আমি 1.5 ইঞ্চি বঢ়াব লাগে। 1.5 ইঞ্চি বঢ়াই ল'ব লাগে। 1.5 ইঞ্চি বঢ়াই ল'লে পাওঁ 7.5 ইঞ্চি। 7.5 ইঞ্চিৰ 4 ইঞ্চিত সেইফালে ক্ৰছ এৰিয়াৰ ফালে মই 4 ইঞ্চি ল'ম আৰু 3 ইঞ্চি মই এইফালে ভিতৰৰ ফালে লৈ ল'ম এনেকৈ। তাৰপিছত তাৰ পৰা ওপৰত নি এৰিয়াত মই 2 ইঞ্চি বেছিকৈ ৰাখিম। 2 ইঞ্চি বেছিকৈ ৰাখিলে তাত আমাৰ ক্ৰছ এৰিয়াৰ ফালে বা আসনৰ ফালে আমি 6 ইঞ্চি ল'ম এনেকৈ আৰু এইফালে ল'ম মই 4 ইঞ্চি। ক্ৰছ এৰিয়াৰ ফালে বেছি ল'ব লাগে। তাৰপিছত আঁচকেইডাল এনেকৈ মিলাই ল'ম। এনেকৈ যদি আমি কাটোঁ তেতিয়াহ'লে লেগ চেপাৰ নহ'লেও হয়। এনেকৈ লেগ চেপাৰ নোহোৱাকৈও আমি এনেকৈ কাটিব পাৰোঁ। তাৰপিছত এনেকৈ ৰাউণ্ড কৰি পইণ্টকেইটা মিলাই ল'ম। ওপৰৰ পৰা তললৈ এনেকৈ পইণ্টকেইটা মিলাই ল'ম। তাৰপিছত তলৰ ফালেও মই এনেকৈ মিলাই যাম। দুইফালে ধুনীয়াকৈ এনেকৈ মিলাই ল'ম।
ইয়াৰ পিছত কাটি ল'ম। ফ্ৰণ্ট পাৰ্টটো আমাৰ হৈ গ'ল। এতিয়া যেনেকৈ আঁকিছিলোঁ তেনেকৈ তাৰ ওপৰে ওপৰে কাটি ল'ম। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই পেলাই যদি উপযোগী বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি তাত অলত ক্লিক কৰিব। তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাব। এতিয়া আমাৰ ফ্ৰণ্ট পাৰ্টটো এনেকৈ কটা হৈ গ'ল। বেক পাৰ্টটো কাটিবলৈ আমি কি কৰিব লাগে, ওপৰৰ পৰা এনেকৈ 2 ইঞ্চিত মই প্ৰথমতে দাগ দি আঁচ এডাল টানি ল'ম। চিধাকৈ আঁচডাল টানি লৈছোঁ 2 ইঞ্চিত। এতিয়া ফ্ৰণ্ট পাৰ্টটো য'ত আঁচডাল টানিলোঁ তাত লগাই এনেকৈ বহুৱাই ল'ম। ফ্ৰণ্ট পাৰ্টটো সমান কৰি এনেকৈ বহুৱাই ল'ম। তাৰপিছত ফ্ৰণ্ট পাৰ্টটো যেনেকৈ আছিলে তেনেকৈ আমি গোটেই ছাইডটো আঁকি ল'ম। ওপৰৰ পৰা তললৈ এনেকৈ আৰু ছাইডবোৰ ধুনীয়াকৈ এনেকৈ আঁকি ল'ম। ভিডিঅ'টোত দেখুওৱা ধৰণে এনেকৈ চাৰিও ছাইড আঁকি লৈ এইফালেও এনেকৈ আঁকি লৈছোঁ। তাৰপিছত পাৰ্টটো উঠাই ল'ম। লৈ পেলাই আমি ক্ৰছ এৰিয়াৰ পৰা 2 ইঞ্চি ল'ম। 2 ইঞ্চি বঢ়াই ল'ম আৰু ফ্ৰণ্ট পাৰ্টতকৈ বেক পাৰ্টৰ বাবে মই 2 ইঞ্চি বঢ়াই ল'ম। ফ্ৰণ্ট পাৰ্টতকৈ বেক পাৰ্টত 2 ইঞ্চি বঢ়াই ল'ব লাগে। বঢ়াই লৈ এনেকৈ আঁচ এডাল টানি লৈছোঁ। দেখুওৱা ধৰণে এনেকৈ আঁচডাল টানি লৈছোঁ। টানি লৈ ইয়াত মই আসনৰ শ্বেপটো দি ল'ম। তাৰপিছত আকৌ ফ্ৰণ্ট পাৰ্টটো ওপৰত বহুৱাই ল'ম। বহুৱাই লৈ আমাৰ য'ত তলত নি এৰিয়া আছিলে, নি এৰিয়া তাৰপিছত তাৰ পৰা তলৰ এনেকৈ আঁচকেইডাল দি ল'ম। দি লৈ তাৰ পৰা মই 2 ইঞ্চি বঢ়াই ল'ম। ওপৰৰ পৰা তললৈ এনেকৈ বঢ়াই লৈছোঁ। ফ্ৰণ্ট পাৰ্টতকৈ বেক পাৰ্টত আমি 2 ইঞ্চি বঢ়াই ল'ব লাগে। চিলাই কৰা সময়ত এইখিনি মিলি যায়। মই ইয়াৰ আপোনালোকক চিলাই ভিডিঅ'টো দি দিম, আপোনালোকে চাব। তাৰপিছত আমি কাটি ল'ম। এতিয়া আমি আসনৰ ফালে এনেকৈ 2 ইঞ্চি বঢ়াই লৈছিলোঁ যে সেইডাল আঁচডাল এনেকৈ বেকা কৰি ল'ম। আসনৰ ফালে আমাক বেছি লাগে, এইটো চাইডে নালাগে। সেইটো কাৰণে মই দেখুওৱা ধৰণে এনেকৈ আঁচডাল বেকা কৰি লৈ তাৰপিছত কাটি লৈছোঁ। কাৰণ হেল্ডি হ'লে আমি বহিলে কেতিয়াবা তললৈ নামি যায়, কিন্তু এনেকৈ ল'লে পেনটো ধুনীয়াকৈ থাকে। এইটো আমাৰ ফ্ৰণ্ট পাৰ্ট আৰু এইটো হ'ল বেক পাৰ্ট। আমাৰ দুইটা পাৰ্ট কাটা হৈ গ'ল। এতিয়া আমি মেয়নি বা ৰুমালি যি কয় আপোনালোকে সেয়া কাটিম। তাৰ বাবে মই প্ৰথমে এনেকৈ কাপোৰখন লৈ লৈছোঁ। কাপোৰখন 4 ভাঁজ কৰি লৈছোঁ। তাৰপিছত ইয়াৰ মই লেন্থটো ল'ম। লেন্থ লাগিব আমাক 8 ইঞ্চি। 8 ইঞ্চিতকৈ বেছি নালাগে। আৰু আমি 8 ইঞ্চিত এনেকৈ দাগটো দি ল'ম দুইফালে দেখুওৱা ধৰণে। তাৰপিছত এনেকৈ আঁচডাল মিলাই ল'ম আৰু পঠালিকৈ মই 2 ইঞ্চি ৰাখিম। ইয়াত যিহেতু কাপোৰখন 4 ফল হৈ আছে, 2 ইঞ্চি মানে টোটেল 4 ইঞ্চি হ'ব এনেকৈ। তাৰপিছত 2 ইঞ্চি লৈ পেলাই এনেকৈ বক্স এটা বনাই ল'ম। বক্সটো বনাই বক্সটোৰ এই চুকৰ পৰা এনেকৈ তললৈ তাৰপিছত মই এনেকৈ চুকৰ পৰা তললৈ এনেকৈ এডাল আঁচ টানি ল'ম। বেকাকৈ এনেকৈ আঁচ এডাল টানি ল'লোঁ। তাৰপিছত এইফালৰ পৰা মই কাটি ল'ম।
চাওক এনেকৈ কটা হৈ গ'ল। এনেকৈ আমাৰ দুটা পাৰ্ট ওলাই গ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্ধুসকল।